खुलुमबाय NBNN रादाबाव दङ आं दिनै जारिमिन बरगयारि इसोरनि अननायाव आसामाव दिनैसिम कर'ना भाइरासनि पजिटिभ पेसेन्ट मोननो हायाखै साफ्रोमबो आइ आफा रायजो राजाफोरखौ सांग्रांथियै थानो खावलायदों आसामनि गिबि मन्थ्रि सर्बानन्द सन'वाला हादोरनि गाहाय मन्थ्रि नरेन्द्र मदिआ मुलुगनाङै साग्लोबसारनाय कर'ना भाइरासनिफ्राय रैखाथि मोननो थाखाय भारतखौ 21 सान ताला बन्द फोसावनायनि उनाव आसाम रायजोनि गिबि मन्थ्रि सर्बानन्द सन'वाला मंगलबाराव दरं आरो धुबुरी जिल्ला दावबायखांनायनि उनाव क'क्राझाराव दावबायफैयो। क'क्राझार सहराव थानाय रुपनाथ ब्रह्म सिभिल देहा फाहामसालियाव थानाय आइसोलेटेड वार्डआव दावबायफैनानै आसामनि गिबि मन्थ्रि सर्बानन्द सन'वाला देहा रैखाथि बिफान आरो BTC खुंथायनि गुबुन गुबुन बिफानाव मावनाय गोजौ थाखोनि बिबानगिरिफोरजों सार्किट हाउसआव गुवारै सावरायज्लायो। बे हाबाफारियावनो बाहागो लानाय आसामनि गिबि मन्थ्रि सर्बानन्द सन'वाला बुंथियो दि आसामाव दिनैसिम इसोरनि अननायाव कर'ना भाइरासनि पजिटिभ पेसेन्टखौ मोननाय जायाखै। बेनि थाखायनो साफ्रोमबो आइ आफा रायजो राजाफोरखौ हादोरनि गाहाय मन्थ्रि नरेन्द्र मदिआ बिथोन होनाय बायदि 21 सानखौ न' सिङावनो थानानै ताला बन्दनि समखौ जाफुंसार खालामनो बयखौबो हांख्रायदों। ফেচিলিটিটো বনাইছে নে নাই আৰু ফেচিলিটিটো বনাইছে কেনেকুৱা ধৰণৰ ষ্টেণ্ডাৰ্ড হৈছে নে নাই সেইটো চাবৰ কাৰণে তেখেতে আহিছে, ভাল লাগিছে। আৰু তেখেত অহাৰ কাৰণে আমাৰ সকলো ডাক্তৰসকলে সজাগ হৈছে আৰু ধুনীয়াকৈ সজাগ হৈছে। কিন্তু যোৱাকালি মই আহি পেলাই যিটো দেখিছোঁ আজি বহুত তফাৎ, বহুত ডিফাৰেঞ্চ। মই আহি পেলাই তেওঁলোকক ক'লোঁ এনেকৈ কৰক তেনেকৈ কৰক, তাৰপিছত সুন্দৰ হৈছে আজি মই দেখা পাইছোঁ। যি নহওক এতিয়ালৈকে আমাৰ পজিটিভ ওলোৱা নাই, যিবিলাক পজিটিভ ওলাব তেওঁলোকৰ কাৰণে বেলেগ হ'ব। আৰু মই নিজেও কোৱাৰেণ্টাইন চেণ্টাৰ বনাবৰ কাৰণে গৈ আছোঁ। বৰাক নদীৰ পাৰত যিটো ডক্টৰ আম্বেদকাৰ ভৱন বনোৱা হৈছে, তাত যদি আমি পাওঁ, তাত কালিকৈ পাওঁ, নতুন মানুহ অহাবিলাকক আমি ইয়াত ভৰাই দিওঁ। তাৰপিছত 14 দিনৰ পিছত যদি ইহঁতক প্ৰমাণ পোৱা যায় যে তেওঁলোকৰ তাত তেনেকুৱা ধৰণৰ ভাইৰাছ নাই, তেতিয়াহ'লে তেওঁলোকক ঘৰলৈ যাব দিয়া হ'ব। কিন্তু মই আপোনালোকৰ সহায় বিচাৰিছোঁ যে আমাৰ কিছুমান ল'ৰা বাংগালোৰ, চেন্নাই, মহাৰাষ্ট্ৰ, গুজৰাটবিলাকত UPত কাম কৰি পেলাই তেওঁলোকে মনে মনে আহি পেলাই ঘৰে ঘৰে সোমাই আছে। এতিয়া DCয়ে কৈছে যে হোম কোৱাৰেণ্টাইন কৰে। কিমান সম্ভৱ? হাজাৰ হাজাৰ মানুহ আছে হোম কোৱাৰেণ্টাইন কৰিবলৈ ডাক্তৰবিলাকে ছুপাৰভিজনত ৰাখিবলৈ তেওঁলোকৰ ক'ত ইমান কেপাচিটি আছে। সেইকাৰণে মই ভাবিছোঁ যে কোৱাৰেণ্টাইন চেণ্টাৰ আমি বনাম, তাতে সকলোকে লৈ আহিম। 14 দিন ৰখাৰ পিছত আমি তেওঁলোকক একেবাৰে ফ্ৰী ভাইৰাছৰ পৰা ফ্ৰী বুলি আমি তেওঁলোকক প্ৰমাণ পত্ৰ দি পেলাই আমি ঘৰলৈ যাব। এনেকুৱা আজি মই অন্যান্য জিলাৰ লগতে কোকৰাঝাৰ জিলালৈ আহিলোঁ। ইয়াত জিলা প্ৰশাসনে জিলাখনৰ প্ৰায় 9 লক্ষ লোকক নিৰাপত্তা দিয়াৰ নিমিত্তে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে আগবঢ়োৱা পৰামৰ্শৰ ভিত্তিত অসম চৰকাৰে আগবঢ়োৱা বিভিন্ন নীতি নিৰ্দেশনাৰ ভিত্তিত বিভিন্ন ধৰণৰ জনসাধাৰণৰ স্বাৰ্থত পদক্ষেপ লৈছে। এই কথাবিলাক পৰ্যালোচনা কৰিছোঁ যাতে কোকৰাঝাৰ জিলাৰ কোনো ব্যক্তিয়ে চৰকাৰৰ এছেঞ্চিয়েল আৰু এমাৰ্জেঞ্চি ছাৰ্ভিচৰ পৰা যাতে বঞ্চিত নহয়, তাৰ প্ৰতি চোকা দৃষ্টি ৰখা কাম জিলা প্ৰশাসনৰ। আৰু সেইবাবে যিহেতুকে জনসাধাৰণক আমি আহ্বান জনাইছোঁ, আপোনালোকে ঘৰৰ ভিতৰতে এইকেইটা দিন নিজকে আবদ্ধ কৰি ৰাখক, শৃংখলাবদ্ধভাৱে পৰিষ্কাৰকৈ কৰ'না ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবৰ বাবে। গতিকে ৰাইজক আমি তেখেতসকলক ঘৰতে আমি সকলো ধৰণৰ সেৱা উপলব্ধ কৰাৰ ক্ষেত্ৰত দৃঢ়তাৰে পদক্ষেপ ল'ব লাগিব। আৰু এই কাম অসম চৰকাৰে দৃঢ়তাৰে কৰি আছে। আৰু ইতিমধ্যে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা বিভাগীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিভাগৰ বিষয়া কৰ্মচাৰীসকলে অসমৰ সকলো অঞ্চল ডাক্তৰ, নাৰ্ছ, আশাকৰ্মী, লগতে এম্বুলেন্সৰ ড্ৰাইভাৰ, লেবৰেটৰী টেকনিচিয়ান, চাফাই কৰ্মী
সকলোকে আস্থা আৰু বিশ্বাসত লৈ দৃঢ়তাৰে নানা ধৰণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। प्रमोद बर'नि हेंथायै बिसायख'थि आय'गनि खाथियाव अजद होनो साखाफारा बिटिसिनि गाहाय खुंगिरि हाग्रामा महिलारिया हादर नाङैनो कर'ना भाइरासनि साग्लोबस्रांनायनिफ्राय रैखाथि मोननो थाखाय हादोरनि गाहाय मन्थ्रि नरेन्द्र मोदीआ 21 सान भारत हादरखौ थाला बन्द फोसावनायनि उनाव गासै आफा रायजो राजाफोरखौ सांग्रांथि थानो खावलायदों बिटिसिनि गाहाय खुंगिरि हाग्रामा महिलारिया। আমার বিটিসিবাসী বাকি রাজ্য মই জনাব বিচাৰিছোঁ যে করোনা ভাইরাস লৈ পেলাই অসমত যিটো লকডাউন চলি আছে সেইটো আমি যিটো মিডিয়া প্ৰিণ্ট মিডিয়া বা ইলেক্ট্ৰনিক মিডিয়াত মই যিটো দেখিবলৈ পাইছোঁ সকলো ৰাইজে মানি চলি আছে আৰু আমাৰ বিটিসি বাকী ৰাইজেও ভালে ভালে মানি পেলাই চলি আছে বুলি মই গম পাওঁ। আৰু সেইটো যদি আমি ভাৰত চৰকাৰ তথা অসম চৰকাৰে যিটো নীতি নিয়ম বনাই দিছে লকডাউনৰ ক্ষেত্ৰত সেইটো সকলোৱে मानि चलुवाथु उचित। बे हाबाफारिजोंनो लोब्बा लाखिनानै गौरांबिलि हटेलाव मंगलबाराव खुंफुंनाय मोनसे खौरांगिरि मेलाव बिटिसिनि गाहाय मावफुं सोद्रोमा हाग्रामा महिलारिया बुंदि गयबारि आरो कक्लाबारि बियाबनि इउपिपिएल दोलोनि बिजाथि प्रमोद बर'नि हेंथायै बिसायख'थि आय'गनि खाथियाव गोख्रों अजद होनो साखाफारा। खौरांगिरि मेलाव हाग्रामा महिलारिया बुंबावदि प्रमोद बर'आ रङिया विधानसभा बियाबनि सिङाव 29 नं मुरारा बालिका बिद्यालय आरो 59 नं तामुलपुर विधानसभा बियाबनि सिङाव थानाय तामुलपुर विधानसभा बियाबनि सिङाव थानाय 2 नं सौरागुरि एलपि फरायसालियावबो भटार फारिलाइ दङ होननानै गोख्रों रावजों अजद दैखांदों आरो सासे बिजाथिया माबोरै मोननै विधानसभा बियाबनि सिङाव भट होनो मोन्थाय मोनखो होननानै बिनि थाखाय बिसायख'थि आय'गनि खाथियाव गोख्रों अजद दैखांनो दाबि खालामबावदों। प्रश्नটো হ'ল আমি জানিব লাগিব ইলেকশ্যন কমিশনৰ পৰা যে সঁচাকৈ এজন মানুহে দুটা ভোটাৰ থাকিব পাৰে নেকি? এইফালে ৰঙিয়াত একটা আৰু এইফালে তামুলপুৰত একটা। ৰঙিয়াতো মুৰাৰা এলপি স্কুল, এইফালেতো সৌৰাগুৰি ভোট কেন্দ্ৰ বিটিসি পাৰ্টতো। তো মোৰ হিচাপত এটাতো কেঞ্চেল কৰিব লাগিছিল কি যিহেতু আমাৰ বিটিসি অঞ্চলতো তামুলপুৰৰ এটা ভোটাৰ হিচাপে আছে, সি তামুলপুৰ সমষ্টিত এটা ভোটাৰ হিচাপে আছে। এই হিচাপত যেতিয়া নেকি নমিনেশ্যন দিছে আজিৰ ডেটত মই যিখিনি আপ টু ডেট লৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই ৰঙিয়াৰ যিটো ভোটাৰ এইটো কেঞ্চেল কৰা নাই, এছেটিছ আছে। তো মোৰ হিচাপত ৰঙিয়াটো কেঞ্চেল কৰি পেলাই সি যেতিয়া নমিনেশ্যন দিছিলে তামুলপুৰত গয়বাৰীত সেই সময়ত এই কেঞ্চেলেশ্যন পেপাৰটো একেলগে ছাবমিট দিব লাগিছিল, কিন্তু আমি দেখিবলৈ পোৱা নাই। बेजों लोगोसे दिनैनि रादाबा एसेनोसै, गोजोन्थों। जायखिजाया बेरामानो जापानिज एनकेफेलाइटिसनि आखुथाय जानो हागौ आरो बे बेरामखौ होबथानो थाखाय आसाम सरकार आरो राष्ट्रीय स्वास्थ्य अभियाननि दैदेननायाव 15 निफ्राय गासै 65 बोसोर बैसोसिम साफ्रोमबो सुबुंनो टिका होनायनि राहा लानाय जादों। जोबोद थाबैनो क'क्राझार जिल्लायावबो जापानिज एनकेफेलाइटिस बेरामनि टिकाकरण होनाय जागोन। गोर्बोआव थानाय हिन्जाव आरो गोब्राब बेरामाव गोलैना थानाय रोगिफ्राबो डाक्टारनि बोसोन लानानै टिका लानाया गोनांथार। फै जों गासैबो बे टिकाकरण बेबस्थाखौ बोजबनानै जापानिज एनकेफेलाइटिस बेरामखौ होबथानो नाजानि।